নমস্কাৰ গুড মৰ্নিং ওয়েলকাম টু মাই মডিকেয়াৰ আছামিজ চেনেল। আজি আমি মডিকেয়াৰৰ ওয়েল এলোভেৰা জুচ সম্বন্ধে আলোচনা কৰিম। যেনে এলোভেৰা জুচ কি, ইয়াৰ কাম কি, ইয়াৰ পৰা কি কি উপকাৰ হয়, আৰু মডিকেয়াৰৰ এলোভেৰা জুচ কিয় স্পেচিয়েল হয়, তাত কি কি পোৱা যায় যে বাকি এলোভেৰা জুচতকৈ স্পেচিয়েল হয়। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এলোভেৰা এবিধ কাৰ্যজাতীয় উদ্ভিদ। ইয়াৰ ভিতৰ অংশত এবিধ জুলীয়া পদাৰ্থ পোৱা যায়। এলোভেৰা বহুত পুৰণি বস্তু। ইয়াক পূৰ্বপুৰুষসকলে অমৰৰত্নৰ ফল বুলিও কোৱা আছিলে। মানে যিসকলে এলোভেৰা ব্যৱহাৰ কৰিছিল তেওঁলোকে সুস্থ থকা আছিল, আৰু সুস্থ সবল মানুহ দীৰ্ঘজীৱী হয়। সেয়েহে ইয়াক অমৰ শব্দৰ লগত জোৰা হৈছিল। এতিয়া এলোভেৰা জুচ ব্যৱহাৰ কৰাৰ উপকাৰিতাসমূহ হ'ল ই হজম শক্তি বৃদ্ধি কৰে আৰু পেট চাফা কৰি ৰখাত সহায় কৰে। ই পেটৰ গেছ, আলচাৰ যিটো ষ্টেজ 1 হয়, আৰু পেটত হোৱা ইনফেকশ্যন আদি কমোৱাত সহায় কৰে। ই ৱেট মেনেজমেণ্টতো সহায় কৰে। শৰীৰত থকা অলাগতিয়াল ফেটছ কমোৱাত এলোভেৰা জুচে ভালেখিনি সহায় কৰে। ই আমাৰ শৰীৰটো ডিটক্সিফাই কৰে। আমাৰ শৰীৰত যিমান অলাগতিয়াল বিষাক্ত তত্ত্ব থাকে সেইবোৰ ওলাই দিয়ে, যাৰ ফলত আমাৰ শৰীৰত ইমিউনিটি চিষ্টেম অৰ্থাৎ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হয়, আৰু তেতিয়া আমি বেমাৰ আজাৰৰ পৰা নিজকে ৰক্ষা কৰিব পাৰোঁ। আৰু ডিটক্স বুলি আমাৰ মডিকেয়াৰত এটা ডিটক্সিফিং অন্য প্ৰডাক্টটো আছে, কিন্তু এলোভেৰা জুচতো ডিটক্সিফাই কৰিব পৰা ক্ষমতা আছে। এলোভেৰা জুচে আমাক য়ং কৰি ৰখাত সহায় কৰে, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেণ্ট থাকে। চাব, আজিকালি কম বয়সৰ মানুহৰ অকালতে চুলি পকে, চুলি সৰে, আৰু বয়সতকৈ বেছি ডাঙৰ যেন লগা হয়। বয়সৰ চাপটো মানুহ এজনৰ প্ৰকৃত বয়সতকৈ বেছি যেন লাগে। এইবোৰ হোৱাৰ কাৰণ হৈছে আমাৰ ভেজালি খাদ্যবস্তু। ভেজালি খাদ্যবস্তু ব্যৱহাৰৰ ফলত ফ্ৰী ৰেডিকেলে আমাক এটেক কৰে, আৰু ফ্ৰী ৰেডিকেলে আমাক যিমান এটেক কৰিব সিমানে আমি বুঢ়া যেন হৈ যাম, বা বয়সৰ চাপ আমাৰ শৰীৰত দেখা দিব। কিন্তু এলোভেৰা জুচত থকা এন্টি অক্সিডেণ্টে আমাৰ শৰীৰত এই ফ্ৰী ৰেডিকেলৰ প্ৰভাৱ পৰিব নিদিয়ে, আৰু ৰোগ প্ৰতিৰোধক ক্ষমতাটো শক্তিশালী কৰি ৰাখে। যাৰ ফলত এলোভেৰা জুচৰ নিয়মিত ব্যৱহাৰৰ পৰা বয়সৰ চাপ নপৰাকৈ বেছি দিনলৈ য়ং দেখা হৈ থাকিব পাৰে। এলোভেৰা জুচে ডায়েবেটিছ কণ্ট্ৰল কৰাটো সহায় কৰে। ডায়েবেটিছ দুই ধৰণৰ, টাইপ 1 আৰু টাইপ 2। ডায়েবেটিছ টাইপ 1ত শৰীৰত ইনচুলিন হৰমন ভালদৰে জেনেৰেট নহয়। ইনচুলিনৰ মাত্ৰা কম হোৱাৰ কাৰণে বাহিৰৰ পৰা ইনচুলিন ইনজেক্ট কৰিব লগা হয়। আকৌ ডায়েবেটিছ টাইপ 2ত ইনচুলিনৰ মাত্ৰাটো ঠিকেই থাকে, কিন্তু শৰীৰত যিবোৰ চেলছ মানে কোষ থাকে সেইবোৰ ইনচুলিন হৰমনৰ লগত প্ৰপাৰ ৰিয়েক্ট কৰিব নোৱাৰে, যাৰ বাবে ইনচুলিন হৰমনে শৰীৰত ভালদৰে কাম কৰিব নোৱাৰে, আৰু লাহে লাহে ব্লাড চুগাৰ লেভেল বাঢ়ে আৰু ডায়েবেটিছ হয়। এতিয়া এলোভেৰা জুচ নিয়মিত ব্যৱহাৰ কৰিলে ডায়েবেটিছৰ টাইপ 1 ৰোগীৰ শৰীৰত ইনচুলিন হৰমনৰ মাত্ৰা বাঢ়ে আৰু ব্লাড চুগাৰ লেভেল কণ্ট্ৰল হয়। কিন্তু মনত ৰাখিব, এইটো নিয়মীয়া হ'ব লাগিব। 7 দিন খাই যদি মাজত আকৌ 3 দিন নাখায়, তাৰপিছত আকৌ যদি খায়, তেনেকুৱাকে কৰিলে নহ'ব। এইটো ৰেগুলাৰ হ'ব লাগিব। আৰু ডায়েবেটিছ টাইপ 2ত ই ডেমেজ হোৱা চেলছ মানে কোষবোৰক পুনৰ নিৰ্মাণ কৰে, যাতে ইনচুলিনৰ লগত কোষবোৰে প্ৰপাৰ ৰিয়েক্ট কৰিব পাৰে, যাৰ ফলত ব্লাড চুগাৰ লেভেল কণ্ট্ৰল থাকে। দুয়োটা ডায়েবেটিছে টাইপ 1 হওক বা টাইপ 2 হওক, তাৰ বাবে এলোভেৰা জুচ বহুত উপকাৰী। এতিয়া মডিকেয়াৰৰ এলোভেৰা জুচত কিয় স্পেচিয়েল? বজাৰত পোৱা এলোভেৰা জুচৰ যিটো টেষ্ট হয় সেইটো বহুত মানুহে পচন্দ নকৰে বা বেয়া পায়, কিন্তু মডিকেয়াৰৰ যিটো এলোভেৰা জুচৰ যিটো টেষ্ট সেইটো অন্যতকৈ বহুত উন্নত আৰু ভাল। মডিকেয়াৰত এলোভেৰা জুচ অৰ্গেনিক এলোভেৰাৰ পৰা বনোৱা হয়। অৰ্গেনিক মানে এলোভেৰা যেতিয়া গজে তেতিয়া তাত কোনো ধৰণৰ পেষ্টিচাইড বা হাৰ্মফুল কেমিকেল ব্যৱহাৰ কৰা নহয়। ই সম্পূৰ্ণৰূপে অৰ্গেনিক। এতিয়া আপোনালোকক এলোভেৰা জুচ কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেইটো জনাম। এলোভেৰা জুচ 15 পৰা 25 ml এগিলাচ পানীত মিহলাই খালী পেটত সদায় ৰাতিপুৱা আৰু গধূলি দুবাৰ খাব। আকৌ এলোভেৰা জুচ খোৱাৰ পিছত 30 মিনিটলৈকে পানীত বাদে বেলেগ একো বস্তু খাব নালাগে। মানে এলোভেৰা জুচ খোৱাৰ 30 মিনিটছ পিছলৈ পেটটো এম্পটি ষ্টমাক মানে খালী ৰাখিব লাগে। আৰু এটা কথা, প্ৰেগনেণ্ট ওমেনতে এলোভেৰা জুচ যাতে ডক্টৰৰ পৰামৰ্শ অনুযায়ীহে ব্যৱহাৰ কৰে। আশা কৰিছোঁ আপোনালোকক মডিকেয়াৰৰ এলোভেৰা জুচ সম্বন্ধে যিখিনি তথ্য জনাইছোঁ নিশ্চয় আপোনালোকক সহায় কৰিব। আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিব। এণ্ড থেংক ইউ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, আৰু যিসকলে প্ৰথমবাৰৰ বাবে এই ভিডিঅ'টো চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু চেনেলটো টিমত শ্বেয়াৰ কৰি বিজনেছ গ্ৰ' আপ কৰক। অল দ্য বেষ্ট। আকৌ লগ পাম। নমস্কাৰ।